नंगा कुड़ी दी मामी कोबो गोले जय जोहार किड्स स्वागत है मोर रोस्टिंग पार्ट 2 में रोस्टिंग लेवल को रिप्लाई बोलबो काले की मोर चार ब्रिटिशर्स लेवर अरे भोसड़ी का उल्टा पैदा हुई कृष्णा का it is the first community in this world not you okay nobody was there we were the first यू आर द ब्रिटिशर लेबर ब्रिटिशर्स लेवर तो बात है ना ब्रिटिशर्स लेवर हमने नहीं लगी ब्रिटिशर्स लेवर माइक तो मुंह के सामने रख के तो इधर अगर पूरा भारत भोसड़ी के बात बोल दे हमने मान जब हां पब्लिक में जब और एक पर तोहनी के दो चार आदमी मान दे हमने टेक्नो कंफर्म नहीं कर बोलते हमने ब्रिटिशर्स लेबर लगी बोलते हमने ये दुनिया का फर्स्ट आदिवासी पीपल लगे वी आर द फर्स्ट कम्युनिटी इन दिस वर्ल्ड understand and you are now saying that I am telling the truth you are saying me Laura who fucking said we are not from Assam who the fucking then told you this war we are from Assam we made the Assam we created the बोलते थे असम के हमें नहीं लगी बोल के हमने लगी असम के भी लगी झारखंड के भी लगी बिहार के भी लगी उड़ीसा के भी लगी सब जगह के लगी because आदिवासी community was the first community in this world nobody was established at that time अबे भाई सुन भगवान तो के भी इंसान बन के भेजा है भगवान हमनी के भी इंसान बन के भेजा है जोन टाइम तोहनी के ढाका है उठा हमनी के भी ढाका है ठीक है के तो पहले तोहनी के कोनो अधिकार नहीं बनेला हमनी के ऊपर बात बोले करे बिकॉज़ we are the first people in this world don't say this kind of words be careful आणि फार लेवल मारी असं पा इमान आम्ही आदिवासी इमान कॉल आदिवासी आम्ही फार ट्रायबल है ट्रायबल हो कहते হব পারে অকবর ট্রাইবেল কিন্তু আমি গোটেই ভারতৰ ট্রাইবেল হয় আমি যতে যাও তাতে আমাৰ মানে কি হয় আমি গোটেই ভাৰতৰ ট্রাইবেল তহঁতৰ নাম তোমাৰ বেছি আছে না আমাৰ তহঁতে হব পারে অকবর ট্রাইবেল কিন্তু আমি গোটেই ভাৰতৰ ট্রাইবেল মানুহ হয় বিসামুণ্ডা চিনি পায় বিসামুণ্ডা হা আদিবাসী যদি ঘুমাব মন ইমান আছে তো ঘুমাই যাওক না আদিবাসীত হা কি লেভেল দি কথা পাতি আছে হা এতিয়া ये वीडियो में एक फोटो लगाए देखो ये गोरू के तो सभी हाथ चिंपाओ हो काले कि कई दिन देखो तो सोशल मीडिया पे ये जने कि हमारे आदिवासी जायद कर लेकिन मतलब कि बहुत मंतव्य मन देते ना कोई मारा तो सोभर अगर आईडी अगर बैन लेनी है नहीं एक हफ्ता के भीतर देखो निजे निजे वो ठंडा हो जाए कौन सा ही फुटबॉल थे केकर दम में फुटबॉल थे कुछ नहीं किया जस्ट ये एक पागला कुकुर है पागला कुकुर ने बाप को करते খুলুমবাই নমস্কাৰ তো আজিৰ নতুন ভিডিঅ'ত আপোনালোকক সবকে স্বাগতম জনাইছোঁ যোনে যোনে মোক ৰছ কৰি আছে আজিৰ দিনত আজিৰ এই ভিডিঅ'ত আপোনালোকে ৰিপ্লাই পাব এনেকা টাগৰা ৰিপ্লাই পাব আপুনি নানি দাদি পাহৰি যাব ঠিক আছে যোনে যোনে ৰছ কৰিছিলে আপোনালোকে চাই লোৱা আজিৰ এইটো বিশেষ ভিডিঅ' হয় মই কৈছিল মোৰ এটা ভিডিঅ' ক্লিপছ ভাইৰেল কৰি আছে চাহ জনজাতিৰ কিছুমান ৰষ্টাৰ কথাকথিত ৰষ্টাৰ নামত ৰষ্টাৰ হা মোক ৰছ কৰিব আহিছে মোৰ এটা ক্লিপত ঠিক আছে না এইটো ক্লিপটো কেনেকৈ হৈছিলে মই কিহৰ কাৰণে এটা কৈছিলে লেংটা কৰিম বুলি কৈছিলে লেংটা কৰিম কোৱাটো এনে ক্লিপটো এটা কাটি কাটি মানে দি আছে মই কিহৰ কাৰণে লেংটা কৰিম বুলি কৈছিলে জানে শুন ভালকে শুন কথাকথিত ৰষ্টাৰ গেটা শুন মই এইটো কথা কিহৰ কৈছিলে মিছা মিছি কথা নকবি বুলি কৈছিলে ফেক্স দি আপোনালোকক লেংটা কৰিম বুলি কৈছি বুজি পালি ফেক্স পেলাই ফেক্স মানে সবুত দি আপোনালোকক লেংটা কৰিম বুলি কৈছিলে ইয়াৰ খং কৰি ৰাগ উঠি কথাকথিত ৰষ্টাৰ নিজক ঢল পিটি আদিবাসী বুলি কয় তাৰপিছত গুগলত চেক কৰিলে মোবাইলত চেক কৰিলে কম্পিউটাৰত চেক কৰিলে নামৰ লিষ্টে নাই আৰু সি বোলে কয় অল ইণ্ডিয়াত আমি আদিবাসী বেটা শুন অল ইণ্ডিয়াত ক'ত আদিবাসী আছে হা ঝাৰখণ্ডত আপুনি আদিবাসী ৱেষ্ট বেংগলত আপুনি আদিবাসী ছত্তীশগড়ত আপুনি আদিবাসী বিহাৰত আপুনি আদিবাসী উৰিষ্যাত আপুনি আদিবাসী ঠিক আছে তাৰ বাহিৰত ক'তো নাই এই পাঁচটা ষ্টেটলৈ আপোনালোকে এইখিনিয়ে মানে ইণ্ডিয়া বুলি ভাবি লৈ আছে হা ইণ্ডিয়া বহুত ডাঙৰ বেটা ভাৰতত টোটেল 28 ষ্টেট আছে 28 ৰাজ্য আছে 8টা ইউনিয়ন টেৰিটৰীক এৰিখিনি 8টা ইউনিয়ন টেৰিটৰী ইয়াক এৰিখিনি 28 ষ্টেট মহাগাদ মূৰ্খ 28ৰ ভিতৰত 5টা ষ্টেটত মাত্ৰ আপোনালোকে আদিবাসী ট্ৰাইবেল জনজাতি অনুসূচিত জাতি বুলি কয় আৰু মূৰ্খৰ দৰে কথা ক'ব আহিছে ৱৰ্ল্ডতো বাহিৰত ক'ত ৱৰ্ল্ড বাহিৰত ভাৰতত অল ষ্টেটত আদিবাসী হয় দেখা গম পাইছে মূৰ্খৰ দৰে পাগলৰ দৰে পাগল কুকুৰৰ দৰে ক'বলৈ নাহিবি লেংটা কৰিম ফেক্স দি এতিয়া চাই ল ফেক্সটো
ক'ত আপোনালোকে আদিবাসী নহয় দি আছোঁ এইটো চাহ নাম লিষ্ট जब काटने की औकात नहीं होना तो भौंकना भी नहीं चाहिए खतरी ৰষ্টাৰ কলা কুকুৰ চালি এতিয়া ফেক্সটো হা লেংটা হৈ গ'ল না 5টা ষ্টেটত আছে 5টা ষ্টেটত তাৰপিছত কোনো ষ্টেটত নাই 5টা ষ্টেটত আছে তাৰপিছত অল ইণ্ডিয়াত বোলে ক'ব নালাগে মূৰ্খমি কৰিব হে संजू बाबा का डायलॉग दिया मैं जब काटने का औकात नहीं है ना तो भोंकने का भी नहीं मालूम है मूर्खोमी नहीं करना एने का फिल्म सबूत दी माने फैक्ट्स दी मैं कोनो कम्युनिटी कोनो सा जनजातिक मैं केতিয়াও गाली दिया নাই দেই केতিয়াও गाली दिया নাই কাকো গালি দিয়া নাই লেকিন মোক ৰছ কৰা মানুহকেইটাক মই পেলিম কিন্তু চিধা কথা মই কমে মোৰ ভিডিঅ' লৈ মোক যাহা তাহা ক'ব আৰে কোনো আগে পিছে নোচোৱাকৈ মোৰ ভিডিঅ'টো লৈ ভাইৰেল কৰি তাৰপাছত মোক গালি দিব আহে প্ৰথমত মই কিহৰ কাৰণে কৈছিলে আৰু যে কৈছি আমাৰ এংচেষ্টাৰকেইটা ঝাৰখণ্ডৰ পৰা যোৱা নাই বুলি কৈছি উৰিষ্যাৰ পৰা যোৱা নাই ৱেষ্ট বেংগলৰ পৰা যোৱা নাই বিহাৰৰ পৰা যোৱা নাই বুলি কৈছি এইটো চা এইটো মূৰ্খমি ক'লা কুকুৰ ৰষ্টাৰ এইটো চা चाय बागान के श्रमिकों को बंगाल और बिहार से विभिन्न अवधियों में ले जाया गया। उदाहरण के लिए 1859 में श्रमिकों का पहला बैच असम में लाया गया था और बाद में 1861, 1863, 1866 और 1877 से 1929 तक श्रमिकों की बड़ी संख्या में भर्ती की गई। श्रमिकों को ब्रह्मपुत्र और सुरमा, बराक नदी के माध्यम से जहाजों द्वारा लाया जाता था। सालिना समझ में नहीं आता तुम्हें कुत्ता कहूं या सुअर। কেনে লাগছি ভাল লাগছে হেল্ল' মিষ্টাৰ কালা ধোঁঙা কম না ক'লা কুকুৰ কম ক'লা কুকুৰ কম না কালা ধোঁঙা বুলি কম ক'লা ধোঁঙা ৰষ্টাৰ হ'ব না না ক'লা কুকুৰ ৰষ্টাৰ আই থিংক ক'লা কুকুৰ ৰষ্টাৰটো বাৰ হ'ব ন ভাই ক'লা কুকুৰ ৰষ্টাৰ বুলি ক'ব তাক ঠিক আছে চিধা কবি চিধা ক'লা কুকুৰ ৰষ্টাৰ নাম দিছোঁ মই ইয়াক আজি ঠিক আছে ই মানুহ পালি না থুকনটো অল ইণ্ডিয়াৰ আদিবাসী এই মুখেদি ক'লে নহয় ৰিয়েলিটি জাগাত চাইছা 28টা ষ্টেটত যদি 5টা ষ্টেটত আছে বাকী ষ্টেটে মানে ষ্টেট নহয় মহামূৰ্খ বাকী ষ্টেটে যদি ইণ্ডিয়াৰ ষ্টেট নহয় মহামূৰ্খ গাধ কাক গাধ বনাব আহিছা হা হেল্ল' মিষ্টাৰ কাক মূৰ্খ বনাব আহিছা হা ক'লা কুকুৰ ৰষ্টাত কাক মূৰ্খ বনাইছে তোৰ মা দেউতাক মূৰ্খ বনাইছি তোৰ নিজৰ চাহ শ্ৰমিক জনজাতিক মূৰ্খ বনাইছি ৰছ কৰি কৰি টপিক পালোঁ বুলি দৌৰাই দৌৰাই আহিব এই চাহ বাগানত ভিডিঅ' বনাব ইয়াক আজি পেলিম বুলি আৰে পেলি চানা মোক এনেকুৱা ফেক্স দিম না মুখত চুপ হৈ যাব প্ৰকাশ মোৰ ইউটিউব চেনেল উৰাই দিব মোৰ ইউটিউব চেনেল উৰাই দিব উৰাইছা 1000 বাৰ খুলিম 1000টা ইউটিউব চেনেল কৰিম 1000টা ইউটিউব চেনেল খুলিম এনেকা যদি আমাৰ জাতিৰ বিষয়ে কিবা এটা কয় ফেক্স দিবলৈ 1000 ভিডিঅ'টো বনাই থাকিম বেটা এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছে দেখাই দিম কেইটা ইউটিউব চেনেল আছে শুন সেইটো কাৰণে চালি জেৰি মুখটো অকণমান খুলিবি দেই মই কৈছোঁ না মুখটো ভালকৈ খুলিবি
আনাপ চানাপ উইদাউট ফেক্টছ কথাকেইটা নকবি। সেইটো কৈছোঁ মই চিধা কথা, উইদাউট ফেক্টছকেইটা নকবি। ফেক্টছ লগত কথা পাতিবি, ডেটা লগত কথা পাতিবি, গম পাইছা? চিধা কথা কৈছোঁ, মিছা কথা ক'ব নালাগে। মিছা কথা ক'লে না মোৰ টিং টিঙাই যায়। कंट्रोल उदय মিছা কথা ক'লে যদি মোৰ ক'ব বা মোৰ জাতিক মিছা কথা ক'ব, কেতিয়াও এৰা নহ'ব। মিছা কথা মই কেতিয়াও পাছ হ'ব নিদিম। তই কি বোলে ভাবছ নিজৰ জনজাতিকেইটাক মই মিছা কথা কৈ ৰজ কৰি বেলেগক জাম্বা জাম্বি বনাম, বেংৰা বিংৰি বনাম বুলি ভাবিছা? কিন্তু মই নিদিওঁ না। এতিয়া মই আহিলে মই নিদিওঁ, ফেক্টছ দিম, মুখত পেলাই দিম। তোৰ মুখত এনেকা মুখত, গম পালি না? আছাম কোনে বনাইছিল বোলে? আছাম কোনে বনাইছিল বোলে কৈছে ন তই? উই মেড বোলে আছাম। ঘণ্টা, এই ঘণ্টা असम नाम का अहोम राजा सुडंगफा ने 14वीं शताब्दी में रखा था, जो असम शब्द का स्रोत है, जिसका अर्थ अद्वितीय है। ब्रिटिश काल में अंग्रेजों ने इसे अंग्रेजीकृत करके असम कर दिया। बाद में तरुण गोगोई सरकार ने आधिकारिक সেইদিনা আহিছিল যে দিবাং নদী আমি নাম দিছি বোলে, ডিব্ৰুগড় বোলে আমি নাম দিছি বোলে, ওদালগুৰি বোলে আমি নাম দিছি বোলে, কোকৰাঝাৰ বোলে এহেঁতে নাম দিলি বোলে। কিবা যুক্তি আছে এইবোৰ কথাত? কিবা ফেক্টছ আছে এইবোৰ কথাত? কোনো মূল্য থকা কথা নহয় এইবোৰ, জানে? কোনো ফেক্টছৰ কথা নহয়, ডকুমেণ্টেড কথাকেইটা ক, ৰেজিষ্টাৰ্ড কথাকেইটা ক, ট্ৰু কথাকেইটা ক, সত্য কথাবোৰে কওক। সত্য কথাত মই ছাপোৰ্ট আছোঁ। যদি সত্য কথা নকয়, লেংটা কৰিম, লেংটা বেটা। ক'লা কুকুৰ ৰষ্টাৰ্ট। আজি মজাকে পালি না? কোনেও এনেকুৱা কোৱা নাই চাগে। মই বাকী চোৱাকেইটাক আহ্বান কৰিছোঁ, প্লিজ মাফ কৰি দিব। মই এনেকৈ ক'ব নালাগিছিলে, কিন্তু ক'লোঁ। কিহৰ কাৰণে? এই ৰষ্টাৰকেইটা জানিব লাগে যে বেলেগক যদি ৰষ্ট কৰে, কোনোবাই আকৌ তাকো ৰষ্ট কৰিব পাৰে বুলি। সেইটোৰ কাৰণে মই এইকেইটাক ৰষ্ট কৰিছোঁ, ফেক্টছ দি ৰষ্ট কৰিছোঁ। মই কোনো মিছামিছিকৈ ফেক্টছ নিদিয়াকৈ মই কথা কোৱা নাই আজিৰ দিনত। চাই লওঁ আপোনালোকে। যদি বেলেগক আঙুলি দেখাই, 3টা আঙুলি নিজৰ পিনি আছে, প্ৰথম মোক আঙুলি দেখাইছে, সেইটোৰ কাৰণে এইটো ভিডিঅ' বনাব লগা হৈছে। বুজিছে না নাই? না আৰু বেলেগ কিবা কথা ক'ব লাগে? সেইদিনা ইংলিছ কোৱাৰ কাৰণে আপোনালোকে মোক ৰষ্ট কৰিছে, বেয়া পাইছে। আৰু কিবা এটা কৈ আছে এইটো কি? এই শোণিতপুৰ না ঢেকিয়াজুলিৰ হয়, এইটো বাগানৰ ভিতৰে কুকুৰ, ক'লা কুকুৰটো আহি এনেকৈ কৰি এই কণ্টেণ্ট পালোঁ, ঘৰত খুব নাচিব। ঘৰত খুব নাচিব সি, তাৰপিছত বাগানত আহি ভিডিঅ' বনাব। আৰে প্ৰফেচনেলিজম ফ'ল' কৰ। যদি নাজানে আবুল তাবুল বকিব নাহিবি। যি কাম প্ৰফেচনেলি কৰি আছে এইবোৰ ভালকৈ কৰ, কিন্তু এনেকুৱা নকৰিব, এনেকুৱা ক'ব নাপায়, জানে? আপোনালোকে বেছি কথা কয়, তাৰপিছত ফেক্টছ দিলে মানে সত্য কথা ক'লে মানে আৰু বেছি খং কৰে। আমাকহে এনেকুৱা ক'লি, আমাৰ জাতিকহে এনেকুৱা ক'লি। আপোনাৰ জাতি কোৱা নাই। এই প্ৰকাশটো কি কৈছে? আমাৰ জাতিক বোলে কৈছে। আৰে কেতিয়া ক'লোঁ তোৰ জাতিক? প্ৰথমতে মই ভিডিঅ'টো লগাই দিওঁ, ইয়াৰ পিছতে মই ইয়াৰ টপিকটো ধৰি যাওঁ। সি কি কথা কৈছে, সি কি পইণ্টত কথা কৈছে। প্ৰকাশ, এই মাথাটো ঠিক কৰি লওঁ অকণমান। ক'লা কুকুৰ বুলি, প্ৰকাশ ক'লা কুকুৰ বুলি, ঠিক আছে? মাথাটো অকণমান ঠিক কৰি ল, নহ'লে ফুল ভিডিঅ' চোৱা নাই যদি ইউটিউবত যাই চোৱা। মহামূৰ্খমি দৰি কথা ক'ব নাহিবি। আপোনালোকে কিয় লাজ কৰে? এই নাকটো কাটি যোৱা নিচিনা কিয় লাগে আপোনালোকক? কিয় লাগে? ইট ইজ ফেক্চুৱেলি কাৰেক্ট, ইট ইজ ডকুমেণ্টেড অলৰেডি।
সেইটো মোৰ বাপেকে লিখা নাই, মোৰ দেউতাই লিখা নাই, মোৰ ককায়ে লিখা নাই। সেইটো হিষ্টৰী, ফেক্টচুৱেলি কাৰেক্ট, কেতিয়াও ৰং নহয় সেইটো। সেইটোৰ কাৰণে আপোনালোকে কিয় খং কৰে সেইটো কথা ক'লে? ঝাৰখণ্ডৰ পৰা বিহাৰৰ পৰা আনা ব্ৰিটিছে গোলাম কৰি আনিলে বুলি ক'লে আপোনালোকে কিয় খং কৰে? কিয় লাজ লাগে? আনিছিল বুলি কওঁ, চিধা কথা, ইট ইজ ট্ৰু, সঁচা কথা এইটো, ৰাইট কথা এইটো। কিয় খং কৰে? কিয় লাজ লাগে? প্ৰাউডলি কচোন, দম আছে যদি। কিন্তু নকয়, আৰু বেলেগে সেইটো আইনা দেখাই দিলে মানে, আইনা দেখাই দিলে মানে লাজ লাগিব, তাৰ ওপৰত আকৌ ভিডিঅ' বনাব। সেইটো ঠিক কৰি ল, সেইটো কথাটো ঠিক কৰি ল আপোনালোকে। ফেক্টচুৱেলি কাৰেক্টটো কাৰেক্ট বুলি ক'ব, আৰু যদি ফেক্টচুৱেলি কাৰেক্ট নহয়, ৰাইট নহয়, এইটো কাউণ্টাৰ কৰিব মোৰ কথাটো। যিটো কাৰেক্ট কথা কৈছে মই লগাই দিলোঁ এটা স্ক্ৰীনশ্বট, অডিঅ'ৰ লগত লগাইছোঁ, যাতে চবে শুনি বুজি পায়, গম পায়। সেইটো আৰু মই বনোৱা নহয়, মই AI লগত বনোৱা নহয়। ইট ইজ ফেক্টচুৱেলি ডকুমেণ্টেড অলৰেডি, ফেক্টছ হয়, ডকুমেণ্টেড হয় অলৰেডি। সেইটো লগাইছোঁ মই। যাহা বকিব নাহিবি, আবুল তাবুল ক'ব নাহিবি, চালি জাৰি কবি, ভিডিঅ'টো চাবি। তো আজি বিশেষ ভিডিঅ'টো মই সামৰিছোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে মই খতম কৰিম। জয় হিন্দ, জয় ভাৰত, জয় ট্ৰাইবেল।